সেই পাহাৰখন চোৱাচোন ইমান ধুনীয়া। কিন্তু তোমাতকৈ ধুনীয়া নহয় দিয়া। সন্মুখতে পাহাৰ, এই নদী আৰু কাষত তুমি। ইয়াতকৈ আৰু মোক কি লাগে কোৱা? সেইটো এনেকেই আৰু মনে মনে কিমান দিন লগ কৰি থাকিম। ঘৰত কৈয়ে দিম আজি কথাটো। কিন্তু ঘৰৰ মানুহে একচেপ্ট কৰিব জানো? কৰিব, দেউতাইতো তোমাৰ শলাগ লৈয়ে থাকে। মায়েহে মনাব পাৰিম দিয়া। ভাল ইনকমো কৰি আছা, ৰিজেক্ট কৰা কোনো কথাই নাই। বাৰু যি ভাল দেখা কৰা। এতিয়া যাওঁ দিয়া। আৰু অলপ সময় ৰখাচোন। কোনোবাই দেখিলে কি হ'ব নাজানা জানো? হ'ব, মন বেয়া কৰিব নালাগে। সোনকালে লৈ যাবা মোক, তেতিয়া এনি টাইম লগতে থাকিব পাৰিম। হ'ব দিয়া, মই যাওঁ। ঐ প্ৰভা, ব'ল। আজি চেনাই কি ক'লে মোকো কচোন। তোক আকৌ কিয় কম? তোৰে দিন আৰু দে। আমিহে চেনাই এটা বিচাৰি পোৱা নাই আৰু। জুবিন গাৰ্গক ন্যায় দিয়াৰ দায়িত্ব আমি গ্ৰহণ কৰিছো। আজি সেই দায়িত্ব চাহ ল দেউতা। দে। দেউতা শুনচোন। কচোন মাজনী। এই কি হেৰি মানে কৈ আছ? কিবা ক'ব লগা আছে যদি ভালকৈ কোৱা আকৌ। তহঁতেতো মই সুখী হোৱাটো নিবিচাৰ ন? কি? তহঁতেতো মোক তহঁতৰ পচন্দ মতেহে বিয়া দিবি। লাগিলে মই সুখী নহলেও কথা নাই, মোৰ মতামত নহলেও কথা নাই, মোক জোৰ জবস্তি বিয়া দিবি, নহয় জানো? কি আবুল তাবুল বকি আছ? তোক হ'বলা তোৰ সন্মতি নোহোৱাকৈ মই বেলেগক বিয়া দিম। তই যাৰ লগতে সুখী হ তাৰ লগতে বিয়া দিম। কি সঁচাই কৈছনে তই? নিজৰ ছোৱালীজনীক জানো কষ্ট দিব পাৰো? পিছে তইনো কাৰ লগত সুখী হবি? তই যে আকাশৰ লগত। মই আগতেই জানো দে আই। কি? কেনেকৈ? মই তোৰ বাপেৰ হয়। ছোৱালীয়ে কি কৰে কি নকৰে চব খবৰ ৰাখো। এতিয়াহে লাজটো লাগিল তাই। এজনী মানুহ মাৰিব। হেৰি ছোৱালী কি হলো? ছোৱালীৰ হেনো প্ৰেম হৈছে। কি? তাই এখন কৰি ফুৰিছে। একদম আপোনাৰ চৰিত্ৰতে গৈছে তাই। তুমিও জানো কম আছিলা। ধানৰ মাজে মাজে সৰু সৰু আলি, সৰু সৰু আলি। ধানৰ মাজে মাজে সৰু সৰু। হেমলতা, ৰবাচোন অকমান। বুধেশ্বৰ, কোৱা। তোমাক বহুত দিনৰ পৰা কথা এটা কওঁ বুলি ভাবি আছিলো। কি কথানো কোৱাচোন? লাজে লাগে নহয়। I love you. মই বহুত দিনৰ পৰা ভাবিয়ে আছিলো তোমাক কম বুলি। তোমাক দিবলৈ একোৱে নাই, শিলিখা কিটাকে লোৱা। আপুনিও যে আৰু কৰক বাপেক জীয়েকে যি ভাল দেখে আৰু। শুনা। কি হ'লনো? শান্ত ছোৱালীজনী আজি ইমান জঁপিয়াই আছা যে? ঘৰত তোমাৰ কথাটো কলো, মা দেউতাই মানি লৈছে জানা। সঁচা? তোমাৰ সাহসটো কিন্তু মানিব লাগিব দেই। আৰে প্ৰেম কৰিছো যদি এইকণ সাহস থাকিবই লাগিব। পিছে মোৰ সাহসটো দেখিলাই, এতিয়া তোমাৰ পাল। হ'ব, আজিয়ে মই ঘৰত গৈ কথা পাতিম। কাইলৈ তোমাৰ ঘৰ ওলামগৈ। বাৰু, দেখিলেহে লিখিম। কোৱা। কি কৰি আছা? আছো এনে। কিবা খালানে? খালো। পিছে তোমাৰ সাহসৰ পৰিচয় দিলানে নাই? মাৰ একো আপত্তি নাই। মোৰ পচন্দই মাৰ পচন্দ বুলি কৈছে। তেন্তে আমাৰ ঘৰলৈ কেতিয়া আহিবা? কাইলৈকে যাম বুলি ভাবিছো। আহিবা, মই ঘৰত জনাই দিম। হ'ব দিয়া, এতিয়া থৈছো, মায়ে মাতি আছে। হ'ব দিয়া। লাভ ইউ। ইউ টু। বাই। মোৰ এটাই ল'ৰা, দেউতাক ঢুকোৱাৰ পৰা সিয়ে মোৰ সাৰথি, তাৰ সুখতেই মোৰ সুখ। আপোনালোকৰ ছোৱালীজনী যেতিয়া সি মনে বাছি লৈছে, তাত কোনো মোৰ আপত্তি নাই। আপোনালোকে যদি সন্মতি দিয়ে তেনেহলে আমি কথাবোৰ আগবঢ়াব পাৰো। আমাৰো তাই একমাত্ৰ ছোৱালী। তাই বৰ মৰমৰ মাজেৰে ডাঙৰ হৈছে। তাই যদি কষ্ট পায়। আকৌ ল'ৰা চৰিত্ৰ বা কেনেকুৱা? আজিকালি ল'ৰা যিহে চৰিত্ৰ, মদ ভাং খোৱা, ছোৱালীৰ লগত ঘূৰা, এইবোৰহে। ৰবাচোন। আপোনালোকৰ শংকা যুক্তিপূৰ্ণ, কিন্তু মই এটাই কথা ক'ম যে তাই নিজৰ ঘৰৰ দৰে আমাৰ ঘৰত থাকিব পাৰিব। তাইনো কষ্ট দিনো কি পাম? মোৰ ল'ৰাৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে।
সি মোৰ এই কথা কেতিয়াও ভুল প্ৰমাণিত নকৰে। যদি ভৱিষ্যতে আপোনালোকৰ শংকা সঁচা প্ৰমাণিত হয় তেনেহ'লে আপোনালোকে আমাক যি শাস্তি বিহিব আমি সেয়াই মূৰ পাতি ল'ম। বাৰু ঠিক আছে তেন্তে, আশা কৰোঁ মোৰ এই বিশ্বাস কেতিয়াও ভংগ নহ'ব। আপুনি নিশ্চিন্ত থাকক। তেনেহ'লে শুভ দিন এটা চাই তাৰিখটো ঠিক কৰিলেই হয় আৰু নে কি কয়? হয় হয়। তেনেহ'লে আগবাঢ়িব পাৰো আৰু। ৰাকেশ, ঐ ৰাকেশ, ৰাকেশ ঐ চাব আহিছে। কোন? আকাশ, এইবাৰ ঘৰৰো সন্মতি আৰু তাইৰো সন্মতি। তাৰ মাথা ভাগিন তাৰ অকল মোৰ হ'ব। ধৈৰ্য ঐ গৰু, ধৈৰ্য। এইবোৰ কাম এনেকৈ নহয়, এইটো থাকিব লাগিব, এইটো এইটো তোৰহে আছে, তই কিবা এটা উপায় দে। শুন তেন্তে। তোৰ মাথা কিন্তু মানিব লাগিব লতক। দে পেলা এতিয়া। খুৰী কলৈ যায়? দোকানৰ পৰা আহো দে। আপোনালোকৰ ছোৱালীৰ বোলে বিয়া ঠিক কৰিছে। তাৰিখ ঠিক হোৱা নাই, এতিয়া চাবলৈহে আহিছে। চাবলৈ অহাটো বোলে ববিতাৰ পিতেক হয় জানো? কিয়? ঐ ৰচোন এনেকে কৰিলি যে, কথাটো কি? নাই খুৰী, একো নাই। কি একো নাই? মোক মূৰ্খ বুলি ভাবিছ নেকি? তই যে এনেকে কৈছ তাৰ আঁৰত নিশ্চয় কিবা ৰহস্য লুকাই আছে, মই জানো নহয়। কিনো কম খুৰী, কলে আকৌ আপোনালোকে বা কি ভাবে। সঁচা কথাবোৰ তিতা, সকলোৰে হজম নহয় নহয়। এইবিলাক মই বুজি পাও নহয়, কচোন ক। খুৰী, ল'ৰাটোৰ চৰিত্ৰটো ইমান ভাল নহয়। কি সঁচাই কৈছনে? এইটো ধৰি ললে আৰু তাক কোনে পায়? কিন্তু দেখাতো তেনেকুৱা নেলাগে, মাকজনীও যথেষ্ট ভদ্ৰ। এইবিলাক মাকে নেজানে নহয়, আমিহে জানো। আৰু আজিকালি মানুহৰ চেহেৰা চাই চৰিত্ৰটো গম নাপায় নহয় খুৰী। হ'ব দে, মই এতিয়া যাওঁ। তহঁতৰ এজনীয়ে ছোৱালীও এনেকুৱা এটা ল'ৰাৰ হাতত পৰিলে কি হব মোৰ ভাবিয়ে ভয় লাগে। কথাটো হয় নেকি বাৰু? এইটোৱে এনেও কব পাৰে। টেনচন লৈ থাকিব নালাগে, মই তেল ঢালি থৈ আহিছো, তই খালি জ্বলোৱাহে কথা আৰু।